এতিয়া আপোনালোকে কিমান দূৰত কামটো কৰিছে? 2 मंथ हो गए। 2 मंथ हो गया। आज तक हम लोग कार्य किया। ये मतलब वीडियो में आपको मिला है लगातार कीजिए। हाँ सर, अभी चल काम बढ़िया से आप करिए फटाफट। লোৱাৰ কামখন মানুহবিলাকক বৰ অশান্তিত পেলাই দিছে যে আপুনি। নাই ইমান দিন লাগে একদম। হা গভৰ্ণমেণ্টেতো ৰাস্তা চেংচনো দিছে, আপোনালোকৰ কামো দিছে, গতিকে এইটোতো শিৱসাগৰ জিলাৰ মেইন পষ্ট নহয়। কাৰণ সেইদিনাখন আন্দোলন কৰি আছে কোনোবা সংগঠনে। এতিয়া আপুনি কিমান দিনৰ ভিতৰত শেষ কৰিব পাৰিব কামটো? পইচাটোতো কোনো প্ৰব্লেম নাই নহয়, পইচাটোতো আপোনালোকেতো অসমলৈতো কোনো পইচাৰ প্ৰব্লেম নাই। ইমান বেয়া নাই, সেইখিনি আকৌ বেয়া আছে। আৰু এই ছাৰ এতিয়া নতুনকৈ আপুনি বহুত কষ্ট কৰিলে নতুনকৈ এতিয়া আমি কামটো কণ্টিনিউ কৰি গ'লে আমাৰ কভাৰ হৈ যাব। লাগিব অক্সিজেন না এইফালে তাৰপিছত এনেই চলিছে। আমি ছাৰ এই এডমিশ্যনটো কৰিছোঁ কাৰণে NSA এইখিনি LSLA কৰি কওক, আপুনিতো প্ৰায় কাম কৰিব। মানে কৰি দিলে কণ্টিনিউ হৈ গ'ল। আৰু যিখিনি অলপ বেছি অলপ সৰহকৈ লগাওক, সিহঁতে লগাই দিব, ফিল্ডত লগাওক। ভোকে কৰিলে হ'ব না। হে মাল কি নাই নেকি? এইখিনি ফালে কাম কৰি থাকিব, এইখিনি সেইখিনি ঠিক কৰি দিওঁ। তেতিয়া এইটো অঁ, এই গাঁত চাটনি এইখিনি মানে বস্তুটো আহিলে গভৰ্ণমেণ্ট এখন আছে নিচিনা নালাগে। গোটেই অসমতে ৰাস্তা ভাল অকল এই ৰাস্তাটো বেয়া হৈ থাকে। ছাৰ এইটো মানে কি হ'ল ছাৰ, যিখিনি জেগাত নোহোৱা লওঁতেও দেৰি কৰিম হ'লেও যি হ'লেও এতিয়াতো চেংচন হৈ গৈছে। আপোনাৰ একদম জবৰদস্ত কিন্তু কাম। হা ভালকৈ ভিতৰতে পাই আহিব, আপুনি নিজে কেয়াৰ লওক। মানে সেইটো পলাই দি দিয়ক। সেইটো কথা সেয়া মই